অসমৰ গৌৰৱ ভাৰতৰ গৌৰৱ বঢ়িয়া এয়া ফিজা আৰাফা কি নাম আছিল মা ভালকে দেই আৰু লাগি থাকিব দেই বক্সিংটো যে এনেকে মাৰা তলফালে মাৰা নে ওপৰত মাৰা আজি মোক মাৰিব নালাগে মানে তাৰমানে একদম পুৰা হয়নে সকলোৱে হাতৰ চাপৰি যাতে আকৌ আমাৰ অসমৰ ভাৰতৰ নাম কৰিব পাৰে খুব ধুনীয়া মানে দেই কেমেৰা পঢ়িছে হয়নে ক্লাছ 8 অহা বছৰ 7 হ'ব ন ক্লাছ কৰিছে হ'ব দে মা দেই ভালকে থাকিবা ধুনীয়াকে দে বক্সিং বুলি ক'লে ভয়ে লাগে মই মাইকিৰ পে মাৰা খাওঁ এনেকুৱা বক্সিং বুলি ক'লে ভয়ে লাগে আচ্ছা যিয়ে নহওক ধন্যবাদ ইমানখিনি মৰম আৰু যিয়ে নহওক মোৰ লগত আছে আমাৰ লোকেল আমাৰ ইয়াৰে জীয়াৰী আপোনালোকৰ সন্তান আমাৰ প্ৰিয়ংকা বৰ্মন মোৰ লগত প্ৰগ্ৰেম কৰি আছে মই মাতি দিম নে নাই বাৰু মাতিম নে এবাৰ ভণ্টিৰ কাৰণে হাতৰ চাপৰি আমাৰ প্ৰিয়ংকা বৰ্মন মঞ্চত এই চেগতে তেখেতক আমি ৰূপজ্যোতি কৃষ্টি সংঘৰ তৰফৰ পৰা এতিয়া সম্বৰ্ধনা জনাবলৈ ওলাইছোঁ আমাৰ মাজত প্ৰিয়ংকা বৰ্মন বিৰাট শকত বিৰাট মাংস খাই আমি প্ৰিয়ংকা বৰ্মনক সম্বৰ্ধনা জনাবলৈ ওলাইছোঁ এখনি অসমীয়া গামোচাৰে সম্বৰ্ধনা জনাব আমাৰ হেমন্ত ডেকা আমাৰ অন্যতম সদস্য হেমন্ত ডেকা আৰু এটি অসমীয়া জাতিৰে সম্বৰ্ধনা জনাব শ্ৰী হিৰণ্য ডেকাই আপোনালোকৰ সন্তান ভণ্টিৰ কাৰণে এবাৰ হাতৰ চাপৰি একেলগে দেই খুব ধুনীয়া আৰু ভাল এক্টিং কৰি আছে টিভিতো কাম কৰি আছে কিবা তুমি নেকি নমস্কাৰ আপোনালোক সকলোকে মই প্ৰিয়ংকাই ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা জনাইছোঁ ভালনে সকলোৰে ভালে আছে মোক চিনি পাইছে নে নাই মোৰ বহুত লগ আছে ইয়াতে মই আৰএনচি কৰিছিলোঁ আৰু বহুত ৰিলেটিভো আছে আমাৰ বেছি ল'ৰা গেলে কি চাই আছা ছোৱালী মানুহ ন এইটো মানে ল'ৰাৰ পিনে চকু যাবয়ে কিনো কইনো আৰু মানে এটা কথা আছে না ভাল লাগছি না এইকেইটা ভাবছি বিয়া নাপাতা কেইটা পালি লৈ গিলো বুলি ভাবছি মৰা দমৰা গৰুকেইটা ভয়ে লাগে ইফালে মাটি অলপ এইকেইটাও আছে না ভালে আছে নাই বেছি ওচৰত নাযাবি কিয় ভয় লাগে না দাঙি লৈ যাব মানে কি জানা মই যেতিয়া ইয়াতে পঢ়ি আছিলোঁ ধুনীয়া ধুনীয়া ল'ৰা কেইটামানৰ লাইন মাৰিছিলোঁ মানে সেইকাৰণে অলপ দেখা পাই পিনে মনটো ভাল লাগি গৈছে বহুত দিনৰ মূৰত কিনো লাইন মাৰিছিলি ভালে হৈছে দে পিছে ৰ বহুত কথা পাতিলোঁ তই আজি ঘপককে ইয়াতে কৰবা আহি হ'লি তই ইয়াতে যে কৰবা আহি হ'লি কি কৰবা আহি হ'লি মুডিফাই হৈছে মই মুডিফাই হৈছোঁ মুডিফাই হৈছা কি তোৰ নামটো আজিকালি মোৰ আগতে গেষ্টিক আছিল আজিকালি মই এটিএম দিছোঁ নামটো এটিএম মানে কি এটিএম মানে হ'ল এনি টাইম মুটাল এনি টাইম মাতাল ই মানে এনি টাইম মদৰ কথা ভাবিয়ে থাকে হয় নেকি তই মানে এতিয়া মদৰ কথা ভাবি থাকা মাতাল তাৰমানে নহয় এনে কৈছোঁ ভাল লাগে দিছিল খাই কেনে হয় না চেঙৰা গিলা পাগলা হৈ গৈছে নাচাগে মদৰ কথা কোৱা কাৰণে আকৌ পিছে তোৰ জন্ম ক'ত হৈছিল কি জন্ম ক'ত পাইছিলি গুৱাহাটী মানে মস্ত ধনী নেকি তই মস্ত ধনী নেকি কাপোৰ দেখা নাই নেকি বৰ ধুনীয়া লম্বেন পিন্ধছা এটো ক'ৰ পৰা আনছা পেন খানে বেলেগ পেন কিনছো আহল বহল পেন দাম পইচা আছে সেইকাৰণে দাম দি ডাঙৰ পেন কিনছো মানে গেলি চবে মৰম কৰে আৰু ডাঙি গেলি নাংগে নামেৰি নাম ওপৰলৈকে উঠাবা নামেৰি এটো পিন্ধব পাৰে নালগে নামেৰি বহুত মানুহ আছে কি কৰে বটা কণ্ডিশ্যন বুলি কয় বাপৰে বাপ ই ভাবছি মোৰ যে গুৱাহাটীত জন্ম মাটি বাৰী ঘৰ বাৰী চব আছে বুলি ভাবছি হয় নেকি মানে তোৰ কি তাৰ মানে কথাটো কচোন কি কথাটো কি তই জন্ম সঁচাকে পাইছা না পোৱা নাই গুৱাহাটীত গুৱাহাটীত জন্ম ঠিকে কিন্তু ভাঙাঘৰ মেডিকেল হে মই ইমান দিনে ক'বা কি কৰি আছিলি তই তোৰ পাছত যে মই 3 বছৰ ধৰি লাগি আছো নহয় মই জিলেপি পাতিছো না তাৰ মানে এনে বাদ দিয়া নাই হিতনে যে গুৰু বিহু দিনাখন যে মেইন কেছটো তাতহে কাজিয়াটো লাগছি তাকেতো তই যে ৰাতে যে গুৱাহাটীত যে মাইৰ খালি কিহৰ কাৰণে তাৰ মানে গুৰু বিহু দিনা জিলেপি মনে মনে গেছি ক'ত গেছিল গুৱাহাটীত গেছি কিবা সৰু হৈ যাব ডাঙৰ ৱৰ্ল্ড ৰেকৰ্ড যে হৈছিল তাতে গেছিল ভালে পাবা লাগে সি বোলে বিহু নাচবা গেছি মোকো কৈ যোৱা নাই কোনাই দেচোন একো নহয় তই কিয় খং কৰবা লগা হল আৰে মই মোটা নাহি মাইকি
কি মাইকী তই মতা দুটাৰ মাজত মিল আছে না থাকবা লাগে মোকতো ক'ব লাগিব ক'ত গেছি হয় না নহয় এইটো বাৰু তাই ভুল কাম কৰিছে সি মনে মনে গেছি তাৰপাছত যাকে বিহু নাচবা গেছি ভালে মেইন কেছটো মইহে গম পাইছো কি হৈছে কি হৈছে তাৰ মানে সিদিনা যে 11,000 না কি ছোৱালী যে নাচিছি নাচবা গেছি যে সৰু তাৰ মানে নৰেন্দ্ৰ মোদী ছাৰৰ বিয়ে পাতা নাই হয় না সৰ্বানন্দ ছাৰৰ বিয়ে পাতা নাই তাৰ মানে নৰেন্দ্ৰ মোদী ছাৰে বোলে বিয়ে পাতপু হয় নেকি সেইকাৰণে কইনা চাবা আহিছি অসমত এতে যিমান মানুহ আছে চেণ্ডেল মাৰিব তোক চেণ্ডেল নহয় কি সঁচা কথাটো কৈছো সঁচা কথা কৈছা তাৰ মানে সি যদি নৰেন্দ্ৰ মোদী ছাৰে যদি জিলেপি পচন্দ কৰে মোৰ তাক মোৰ পে যদি তাক লৈ যায় মই কাৰ লগত তই থাকিম কি দুখ নকৰবি বেলেগ আপি দিলো হয় না সেইকাৰণেতো মোক খঙতে কইনা চাবা গৈছিলো হয় নেকি পিছত কি হ'ল কইনা চাবা যাতে তাৰ মানে কইনা চাবা গৈছিলো কইনা চাবা যাই কিনে মই মাককে চাই আছো চৰিত্ৰ তাৰ চৰিত্ৰ আপোনালোকৰ কাৰোবাৰ বিশ্বাস হয় না হয় নেকি ডাঙৰকে ভগাই আমাৰ সাপ কাটা বাকী ৰাইজ কিনো হে বেলেগৰ প্ৰগ্ৰেম কৰিছো একদম ফাটে দে ই যে পঢ়া শুনা কৈছে বিশ্বাস হয় নে নহয় ইফালে হয় নে নহয় হয় বুলি কৈছি একজাক্টলি পঢ়া শুনা কৰা আনপাই মোক এনেকে ঠাট্টা নকৰবি একদম জোতা খুলি বুজাই দি মাৰিম মাৰিবি ৰ জোতা খুলি মুজাই দি ইয়াক এটা পৰীক্ষা লওঁ নে কি কয় লওঁ না কিয় পৰীক্ষা দিম কেনেদা কুৱেশ্যন পেপাৰে বাহিৰ হোৱা নাই বেটা ইতে কুৱেশ্যন কম ইতে এনসাৰ দিব লাগিব আজিকালি পৰীক্ষাৰ আগে আগে কুৱেশ্যন পেপাৰ বাহিৰ হয় না শিকলে হ'ব লাগিব চবতে ঠাণ্ডাবাজি চবতে ঠাণ্ডা মাৰি থাকে ঠাণ্ডা মাৰিবে শুন তই হেৰি কচোন কবিতা মাতবা পাৰবি কবিতা কি কবিতা আগতে যে আমাৰ ডাঙৰ ডাঙৰ মানুহগেলৰ বিষয়ে যে কিবা কিবি লেখছিল তেলাখান মানে ইটাৰ দিনত কেনেহান হ'ব অলপ মডিফাই কৰি পিনে ক'ব লাগিব পাৰবি না কোনটো কবিতা বা তই কনকলতাৰ বিষয়ে ক কনকলতা কনকলতা চিন নাপা চিন পাং কিতাপতে মাল থাকে মাল থাকে নেকি পিছে মই এইটো এৰিলো তই এইবাৰ মোক লাষ্ট এটা ক বন্ধুত্ব মানে কি বন্ধুত্ব যিজন দুজন একেলগে দুইজন বন্ধুৱে মদ খাই থাকে একেলগে যিজনৰ মটৰ বটলটো শেষ হয় নিজৰ গ্লাছটো নাখাই কেনে বেলেগক খাব দিয়ে তাকে বন্ধুত্ব বোলে বস্তু নহয় মই তোকে তোৰ বাদ দিলো তই কিবাৰ তই নেউতা চেউতা মাতবা জানা না নাই কি নেউতা নেউতা কচোন তই 30ৰ পৰা 40ক লৈকে নেউতাখান মাতছ ওপৰত কওঁ তই 30ৰ পৰা 40ক লৈকে মাত তলত নাথাকোঁ তাতকৈ ওপৰত কওঁ ওপৰত কবি তই 80ৰ পৰা 84ক লৈকে মাত 80ৰ পৰা 84ক লৈকে 80ৰ পৰা 84ক লৈকে 84 নাই 84 পারবি না 80 লাঠিছি ঘুরাইছি কামড়ছি সরাইছি পাতলা নাকি মই কম নহয় ভালকে মাত 80 লাঠিছি ঘুরাইছি কামড়ছি সরাইছি হয়না কম নহয় এর লগত নরু মই তাই উপরে তোমায় তলত মাতছ নিবা তলত কও 30ৰ পৰা 40ক লৈকে মাত 30ৰ পৰা 40ক লৈকে 30ৰ পৰা 40ক লৈকে মাত পালক মাত 30 40 পাগলা সিরিয়ালি মাতে 30 40 সিরিয়ালিতে মাত হলে এনকে নহয় আই কেনকে 30 31 32 এনকে মাত 30 32 এনকে মাত 40 খালা আৰু আপোনালোকে কৈছি পঢ়িবা জানে ই গৰু এটা পাৰবি না দাদা ও মাজাৰ খিনি মাত পালক কথাই খিনি মাত পালক 30ৰ পৰা 40ক লৈকে বাসাবি হলো ইংগিত দিছা বা ইংগিত দিছা চিনাকি মানুহ আছে আপোনালোকে কিন্তু আজি যাব নোৱাৰে হ'ব না আজি ধেমালি কৰিম খুব ভাল লাগিছে নিজৰ জাগাত আহিছো আৰু আমাৰ মিউজিচিয়ানসকল হওক যেহেতু গায়ক আছে মই যোৱা নাই মই অলপ আৰাম কৰিছো হ'বনে হ'বনে নাই আজি ময়ো গান গাম হ'বনে পিছলে কি কয় হ'বনে নাই বঢ়িয়া ধন্যবাদ মই আহি আছো আপোনালোকে নাযাব খুব জুমনি কৰিম আজি আৰু ইমান ধুনীয়া ৰাইজ খুব